আৰু এফালে আমাৰ গাইছ লাইনমেন নে লাইট চাইট জ্বলাই নাই যাক লাগি গাইজ বোমা ল'ব আহিছোঁ ইমান দাম ধৰিছে হ'লে দিওঁ ভায়াক দাদাকে পুৰা দামে দিছে গাইজ আমাৰ জখতে বোমা ফুটিছে নেকি ফুটিছে হা কি কৰিলো আৰু গাইছে বোলে বোমা কেইটা হ'ল টোটাল আমাৰ তিনটা হ'ল না তিনটা হ'ল আৰু এটা কাটব লাগিব গাইজ এই বঢ়িয়া ধানৰ ওপৰত পইচা সাইড কৰি দি বোমা আনছা না বোমা ফুলজারি আনছা তো বোমা মারবে নাজনা এ বুড়ি তো বোমা মারবে নাজনে ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল জুনমনি ব্লগ কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় বহুতে ভাল আৰু মোৰো ভাল বেয়াৰ মাজত আছোঁ আৰু আজি হ'ল দেৱালী সকলোকে মোৰ তৰফৰ পৰা শুভেচ্ছা জনালোঁ আৰু এতিয়া মই ৰাতিপুৱা হ'ল উঠিলোঁ চাহ খালোঁ চাহ খাই কিনে আৰু ডাইৰেক্ট আহিছোঁ মানে কলগছ কাটিব আৰু মই কলগছডাল কাটিলোঁ এইডাল আৰু এফালে আমাৰ দাদাহঁতে কাটি আছে কেনে আজি ভালে কলগছ হেপী দিয়াৰ কাটে আস্তে 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 বাবু না জোর লাগা কে আর যা কাটপিয়া আর গাইছে বলে ধান চান কাটি আছে ধান কাটবার টাইম হয়ে গেছে গাইছ ধান কাটি আছে বলে আর এফালে ইয়াতে কলগাছ চলগাছ কাটি আছে কেনে এটা আজি আজি কি আজি আৰু গাইছ বহুত দিন ভিডিঅ' চিডিঅ' দিয়া নাছিলোঁ মানে মোৰ আগৰ মোবাইলটো বেয়া হৈছিল চ' সেইকাৰণে ভিডিঅ' চিডিঅ' দিব পৰা নাছিলোঁ আৰু এতিয়া নতুনকৈ এটা মোবাইল ল'লোঁ আৰু ডেইলি এতিয়া ব্লগ পাই থাকিব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাৰিব টেবুলক ভিডিঅ'টো আৰম্ভ আৰু গাইছ এইফালে কলগছডাল কাটি আছোঁ কাটা হোৱাই নাই মানে তিনিডাল একেলগে কাটিলোঁ এডাল হ'ল এডাল কাটিলোঁ আৰু সেইডাল যে থৈ দিছোঁ সেইডাল কাটিলোঁ আৰু এফালে এডাল কাটিম আৰু এডাল দুডাল আৰু দুডাল কাটিব আছেই গাইছ আৰু কাটিলেও ক'ত কি লগা আপোনালোকক দেখাইছোঁ সম্পূৰ্ণ ভিডিঅ'টো সেইকলে চাই থাকিব বম ভিডিঅ' বজাইছে বলকতে কলগাছ কাটিবৰ কাৰণে ক'ত আহিব লগা আছে গাইছ দেখছি না এই ধানৰ মাজে কাষেদি কহন্দি সোমাব লাগে আমাৰ এই চিন মানুহ না কলগাছৰ মাজেদি সোমাই যাব পাৰে গাইছ সেইকাৰণে সোমাই গৈছে বুঢ়া চাম গ'ল মুখখন চাওঁ বোলে আছে আমাৰ দাদা আহে লগ পাইছিলে পাই মোৰ ব্লগ দিলত লগ পাইছিল না কি খবৰ ভাল অঁ তোমাৰ ভালে দে বোমা চোমা আনছ নাই আনিম অলপ গধূলিকে মইতো অলৰেডি আনিলোঁ তুমি আজি আনিবা অঁ ঠিকে আছে দে তেতিয়াহ'লে শুভেচ্ছা জনালোঁ গোটাইবিলাকে অঁ গাইছ পোচ চাক মানে কলগাছ ভাঙা তাৰ হেৰি মাৰা মোচন চাক গাইছ समझ रहे हो आप समझ रहे हो অঁ লাগি থাকা নাযায় নেকি বা বেলেগ পোষ্ট দিলা তুমি ফল এইটো জোৰ লগাকে অঁ কাট ভালকে কাট কাটি আছোঁ গাইছ ভাগৰ লাগে না ভাল লগা নাই এই বঢ়িয়া ধানৰ ওপৰত পইচা সাইড কৰি দি কেইটা হ'ল টোটাল আমাৰ তিনটা হ'ল না তিনটা হ'ল আৰু এটা কাটব লাগিব গাইছ গাইছ পানী কল চল কাটি ল'লোঁ গাছ কাটি কিনে এতিয়া ঘৰত যাই আছোঁ দাঙি কিনে পূৰা বাহুবলী শক্তি বুঢ়া পাই লৈ লৈছোঁ গাইছ আৰু এইফালে আমাৰ এইটো মন্দিৰ আছে গোপাল মন্দিৰ মানে গাইছ বনাই আছে ইয়াত আৰু এতিয়া যাই আছোঁ ঘৰত দেখি ঘৰত দেখি কিনে দেখাই আছোঁ বোলে ক'ত
গাইজ ফাইনেলি গাইজ কল চল মানে লৈ আহিলোঁ ঘৰত আৰু এতিয়া মানে গাঁত খুন্দি আছোঁ গাঁতত এতিয়া মানে এতিয়া পুতি মাৰোঁ কলডাল আৰু এইফালে আমাৰ দাদাক খান্দিবৰ কাৰণে লৈ গৈছোঁ আৰু এইফালে আমাৰ আছে ভেকলি হাই ঐ কেনে ঘৰত শুনে তাই হা তই কেনে ঘৰত দেখোন হা বোমা আনছা না বোমা ফুলজারি আনছা তো বোমা মারবে নাজনা এ বুড়িটো বোমা মারবে নাজনে কেনে ঘৰ তই বোম মাছা দক চাওঁ অলপ মাটি লগাই দিওঁ চাওঁ অলপ লগাই দিওঁ শুন ভালকৈ শুন কি লৈ ওলছি তুমি গাইছ কোনে ওলাব তে গাইছ পুতি পুতি লৈ লওঁ তাৰপিছত দেখাই আছো বলক কালি মানে ফাইনেলি বোমা চোমা আনিলোঁ বোমাকেইটা টেষ্ট চাৰ্জ আছে নে চাবৰ কাৰণে একবাৰ টেষ্ট কৰি চাওঁ মোক দিনতে আৰু এতিয়া বোমা মাৰাৰ কাৰণে মই আমাৰ হায়াৰ কৰিছোঁ চলি এটাক এইটো দে বোমা লগো মই আগে পলম ৰ অ' গাইছ ধমাকা কেনে আৱাজ আৰু আছে নে এটা দিছোন মই ভাল আছে বোমা নাই কি ঘণ্টা কৰিব আহিছে তহঁতে হা কি ঘণ্টা কৰিব আহিছে তহঁতে হা तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ বোমা চোমা কিনছা নাই কিমান কিনছা কিমান কিনছা 10টা কিনছা মুঠে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ গাইছ ফাইনেলি আমাৰ দে কাম কৰ দে ধিপাটো বনো মানে কামত লাগি গৈছে গাইছ গিৰা কামত লগাই দিছে কিয় নাই বোমা চোমা আৰু এইফালে কল চল আমি পুতি দিলোঁ গাইছ এডাল আৰু আমাৰ এডাল পুতিলোঁ আৰু এইফালে ধিপে চিপা বনো ভালকৈ বনো আমাৰ প্ৰেমো এই আমাৰ আহি গ'ল হাই কেনে কেনে হাই কি খবৰ ক'ৰ পৰা আহিলা ঘৰ ক'ত তোমাৰ অঁ দিয়া গাইছ ফাইনেলি এতিয়া মানে কলগছ চলগছ পুতিলোঁ এইবিলাক পুতা হৈ গ'ল আৰু এতিয়া মানে গাইছ আমাৰ ইয়াত মানে বেলগছডালত মানে লাইট এটা ফিটিং কৰি দিম মানে এই ঘূৰি থাকে যে লাইটটো ফকাচিং মাৰি থাকিব তাৰে লগত তাকেলৈকে ফকাচিং মাৰা মানে গধূলি লগাই দিম আপোনালোকক দেখাই দিম আমাৰ এতিয়া লাইটটোৰ লগত তাঁৰ চাৰ লৈ আহিলোঁ আৰু এতিয়া লগাই কিনে দেখাই আছোঁ বলক হাই মুকুল কেনে এটা বোমা নানো নেকি বোমা আনিম এতিয়া যাম কেতিয়ান ভাটিবেলা কি বোমা আনিম বুলি ভাবিছ আনিম হাইড্ৰজেন ৰাইনো এইবিলাক আনিবা কিমান মান বাজেট বাজেট বেছি নাই 500 মান 500 মই বাৰু আনাই নাই বৰ্তমান এতিয়াও আনাই নাই কালি আনা অলপ আনিছিলোঁ কালি এতিয়া মাৰি কিনে চেছ কৰি দিলোঁ আৰু এতিয়া আনিব যাম আনি কিনে দেখাই আছোঁ বলক আৰু গাইছ এইফালে ফুচকাই মেইন ন বৌ ফুচকাই মেইন না অ' তই ফুচকা খাবি বিশ্ব তই ফুচকা খাবি অঁ তই খালি দেখোন কেছটো বেয়া হৈ যাব গৰম হৈ যাব আমাক খুৱাবি না হা দেদি তই ধৰক মাৰি আছা নাখাওঁ দেছি কথা খাই আছ আৰু গাইছ ফাইনেলি এটা ফুচকা খাই লওঁ ৰ'ব কেনে হৈছে চাই লওঁ জ্বালা বেছি হোৱা নাই মই পোৱা নাই মিঠা লাগছে খাইছে না ভাল লাগছে না খাই ভাল লাগছে না ভাল লাগছে না মজা বগা এর বসা গাইস কি মজা এ দাউলিয়া ওই বাটি লাজ না বাই দোতেরে কল পুলি ডাঙি লৈ যাইছে দুজনে মিলি ব্যস্ত লাজ না বা আচ্ছা ফুচকা রাইস আহক রাইস খাই যাও টেস্টিং কৰি যাও বহুত টেস্টি ফুচকা খাই যাও 10 টাকা ছয়টা দিয়েছো 10 টাকা ছয়টা সাতটা দিলে মাত্র ছয়টা A few moments later. ফাইনেলি কল চল ফুটিলোঁ কলগছ এইবিলাক আপোনালোকক দেখালোঁ আৰু এতিয়া বোমা কিনিব যাই আছোঁ বোমা কি নিকিনো আপোনালোকক দেখাই দিম আৰু এইফালে লোকেল আমাৰ ব্লগাৰ 1 নম্বৰ ব্লগাৰ বেগ মাৰাচোন এইফালে হিতিকেশ লহকৰ হাই ৰখাই কি খবৰ হা আমি আকলাকলি গৈছিলোঁ লাইট চাইট লগোৱালোঁ এতিয়া
লগা মানে মাৰ লাইট লগা নাই এই সেই পকা যেন ঘূৰি থকা লাইট সেই লগাইছো লাইট লগাম গা মই মানে গা ধুই আহিলো দেৱালী কেনে এটা লাগছে দেৱালী মানে অলপ দুখ লাগছে মানে গাঁৱৰ মানুহটো মুচিয়াখানি মানে চব আন্ধাৰ মানে আমাৰ খানি পঢ়াখানি মোৰ অলপ দুখ লাগছে মানে প্ৰত্যেকটা একেলগে পালন কৰোঁ না এতিয়া মই একলা এবাৰ ৰাহুলত আছে সেই আৰু মোৰ দুখ লগা বোমা চোমা আনিছে না আনছো এই কি ক'ব গাইছ বোমা দি দাম 200 টকাত মাত্ৰ মই 4 পেকেট বোমা পাইছোঁ না মই 150 টকা আনিছো 3 পেকেট হাইড্ৰোজেন বোমা আনিছো আৰু এই আলু তাক সোধা লাগিলে সি আৰু মই গৈছোঁ কৈ দিয়া বোমাৰ দাম বহুত দাম আমাৰ এনে যাবা দে একবাৰ যাম 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 যাবা না মাল তুমি লাইট চেট নলগোৱা নেকি লাইচেন্স নকম লাই কেতিয়া মই বনাই দিম সময় টাইমে বনা কি কোৱা আফল ইমেল কাম নাই হাত চানা মাল লাইট আছে নেকি মাল লাইট আছে আছে আলম আলম কেইডাল আছে সাজল মন আছে আদাল দিবে না মই সাজল কিবাকে মিলাব লাগব কেনে চিপৰে গাইছি কেনে কুত্তা হৈ গেলা কুত্তা হৈ কেনে চিপৰা হতই আমি কুত্তা আমি ডাকু ডাকু তই টিকুৰ চিপৰে গাইছ আৰু মাল লাইট দিলাকে এই গাইছ মাল লাগি দাম তাক লাগে বলে তোক দি দিম মই তোক দি দিম ন গাইছ তোক দি দিম আরে মাল লাইট দিবা না কেনে চিপরে গাইছি এলো মেলবা তাই বাদে গাড়ি লো গাড়ি নিকালো থার মোরে খান কেটিএম বুলি কইলে ভুল নহয় মানে বাইক স্কুটি খান নানলো চাইকেল খান লইলো বহুদিন চাইকেল চলা নাই কেনে চাইকেল খান লইলো সেইকাৰণে দে তে থাক বমালেও চিলিংটো দুং কাম নাই চিলিংটো এইগিলে মই আজি চাইকেল চলবা নৰা নাই বাইকে চলাও আৰু গাইছ ফাইনেলি আহি তিনিআলি পাই গ'লো আৰু এতিয়া মানে বোমা চমা কিনো ক'ত বোমা কি আছে তাকে চাব আহিছোঁ আৰু তাৰ পৰাই কিবা কিবি ল'ব মই মানে লৈছোঁ কালি যোৱাকালি আৰু চাওঁ আৰু এতিয়া ল'ব কি বোমা ল'বা চাও কি বা পইচা দেখি মিলে অঁ চাই লওঁ বলক তে হাইড্ৰজেনো ল'বা যদি বাইচান্স হাতত পৰি যায় কোনো ৰিক্স ল'ব হ'ব এইটো পিছত পাব তেতিয়া কিন্তু মই ৰিক্স ল'ব নোৱাৰোঁ দেই ভাই নলত আহিছে আৰু মই ৰিক্স ল'ব নোৱাৰোঁ আৰু এতিয়া যাই আছোঁ যাই যে দেখাই আছোঁ বলক গাইজ বোমা ল'ব আহিছোঁ ইমান দাম ধৰিছে হ'লে দিওঁ ভায়েক দাদাকে পুৰা দামে দিছে গাইজ কিয় এনেকৈ দাব নহয় মানুহবিলাক হা মানুহবিলাক কিয় এনেকৈ দাব হা সুলভ মূল্যৰ দোকানত হা সুলভ মূল্যৰ দোকান সুলভ মূল্যৰ দোকান কালিও লৈছোঁ আজিও ল'লোঁ ডিছকাউণ্ট দিব লাগে গাইজ এন্দে কি কৰে পুৰা দামে দিছে চিনাকি মানুহ না পুৰা গাইজ দামে দিছে পুৰা দাম চা আৰু এইখিনি বমতে মানে 200 টকাই লৈ ল'লাক গাইজ হা কিয় এনেকৈ দামে ধৰ লাগে যদি বম যদি নবদা যদি মাৰা নাযায় ফিৰাই দিম কিন্তু অঁ যদি মাৰা নাযায় এটা মিছ গেলি মোৰ ৰেকৰ্ড হৈ আছে আৰু গাইজ বোমা চমা কিনি আহিলোঁ আৰু এতিয়া আমাৰ ৰঙিয়াখন দেখাওঁ কেনেকুৱা কি কৰিছে আৰু এফালে লাইট চাইট মানুহ চানুহ গাইজ চাওকচোন একবাৰ কেনেকুৱা কি হৈছে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিব নাপায় বলক তে hey guys finally বোমা চমা লৈ আহিলোঁ আৰু এতিয়া বোমা লৈ আহিলোঁ মানে আৰু আমাৰ মানে তাতে লাইট চাইট লগাইছোঁ আৰু ছাতি লগাই দিলে কেনেকুৱা কি হৈছে আপোনালোকক দেখাই আছোঁ তে বলক তই ভিডিঅ' সেইকলৰ চাই দিব বলক আৰু গাইজ ফাইনেলি এফালে লাইট চাইট লগাই দিছোঁ আৰু এফালে মায়ে মানে ছাতি এটি লগাই আছে আৰু এফালে লাইট লগাইছে আৰু কোনে কি কৰিছে আপোনালোকক দেখাইছোঁ এফালে আমাৰ আছে ঐ বিশ্ব ঐ আৰু এফালে আছে আমাৰ লুচ্চাই ছাতি এটি লগাই আছে হাই হাই হা কোনি বোলে এতিয়া আমাৰ জনপ্ৰিয় ইউটিউবাৰ জন্মানে কলি তাৰ ভ্লগ চাই আছো তোমাৰ আপোনালোকে ডেমোকা কৰিছো এইটো হ'ল আমাৰ খুৰীমাই কি খবৰ খবৰ ভাল ভাল পিছে আছো দিয়া
আৰু এফালে আমাৰ গাইছ লাইনমেন নে লাইট চাইট জ্বলাই নাই যাক লাগি ফল হা ওয়েট ওয়েট হাই আমাৰ জখতে বোমা ফুটিছে নেকি ফুটিছে হা এফালে গাইছ বোমা মাৰি আছে আমাৰ বোমা চমা মাৰা ফুলজাৰিৰ লগত ভিজি আমাৰ জখদা টচ মাৰিম আহিছে আমাৰ প্ৰেমু এই আমাৰ জখদা কি আছিল মেনকা হাই 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 গাইস প্ৰেমু ক তাৰপিছত দীপাৱলীৰ কাৰণে আমি আজি তেওঁৰ নামত চাকি বন্তি জ্বলাই আমি তেওঁক প্ৰাৰ্থনা জনাইছো যাতে আমি অহা এই বছৰত যেনে আমাৰ ভালে কুশলে তেওঁ লৈ যায় আৰু অহা বছৰত গ'লে যাতে আমি ভালকে আৰু এতকেও ভালকে যাতে দিব পাৰো তাৰ বাবে ভগৱানৰ ওচৰত কামনা কৰিছো লাইট চাইট লগাই দিছো গাইছ এফালে লাইট চাটি লগাই আছে আমাৰ এফালে লাইল হাই লাইল আৰু এফালে প্ৰেমু মাৰাই দে যা যা দে মাৰ দে মোক দি দিলো এই বোমাটো নাযাবে আকৌ কিয় নাযায় মই মাৰিলে যাব গাইছ 14 কি হৈছে তলে ভয় নকৰা কি কিয় এটা হৈছে এনকে হা কি হৈছে এ বোমাটো মোৰ বিন্দু কবাত পৰি গেল গাইছ এই বোমা পৰি গেছি হিলেছিলে নেগলাক আৰু গাইছে বোলে যে প্ৰসাদ চকত খাব আহিছো প্ৰসাদ দিয়া হ'লে আমাৰ প্ৰসাদ দিয়া হ'লে এফালে পোৱাই নাই যে গাড়ী আহিছে আৰু কল দিছি কলখিনি যোগাৰ আছে কেনে লাগিল দীপাৱলী প্ৰসাদ খাই কেনেকে লাগিছে কোৱা মজা আই এম ডুইং তেনে কালিলৈ প্ৰগ্ৰেম কি আছে কাইলৈ পাওঁনে আকৌ না কালি ডিউটি যাব লাগিব কালি আজি নগলো আচ্ছা আজি কল চল পুতা লাইট চাইট লগাওঁতে টাইম গুচি গ'ল ঠিক আছে আৰু কাইলৈ দোকান দিৱালী স্পেচিয়েল কিবা আছে নেকি এনে স্পেচিয়েল এনেকুৱা একো নাই বাৰু দিবতে অলপ পাৰ্টি কৰিলো ঠিক আছে মই গাজিটো লোৱা নাই অকণমান গাজিটো মোক দি দিয়া বাছ দিবি গাড়ী কান না হাতে জ্বলো আমাৰ মা আৰু এফালে আছে এই কি কৰি আছে এই লুচ্ছা তই বোমাটো মাৰছিলি না মেনাকা বিশ্ব অস্তে কয় মাৰবি সেইটো কৈলো আৰু গাইছে বোলে বম ও এ হাতত গুচি গৈছি গাইছ হাততে গেছি কেনে হাতখন চাইলে গম পাব হাতখন কেনে গেছি হাতখন নাচাকে তো তোমাৰ হাততে গুচি গেছি তুমি কথা কব আহিছা আঙুলি ফাটি গেলে আঙি ফাটি গেলাকে তই বোমা কেইটা ক'ত লুকাই থৈ দিছা হা তই বোমা নাই নে বুলি 150 টকা আনি থকা বুলি কৈ কিনে বোমা নাই মাৰি আছে বোমা ক'ত বোমা কি বোমা নাই হল দিয়ালত দিনে বোমা নাই হা কি হেগা বোমা দি এটা হা বোমা দি হামে কো দেও না বোমা দি আমাক দিবা আগত ইউটিউবত ভিডিও বনাইছা হা মৰি গ'ল লাগে পইচাই নাপাজে পইচা পালি দিলো কি ৰিল চাই আছে নে ভিডিঅ' কল কৰি আছে ও শেষ গাইছ শেষ সৰ্বনা যা লাগে তুই আমি কে দিবা তোক দিমা তই কেইটা উঠলি দিমা তোক কেইটা উঠলি তই পুৱা বোমা ক'ত দা বোমা মাৰাই নে দেখোন বোমা শেষ ইমান জলদি শেষ কৰি দিলা কি কোৱা ফাইনেলি এতিয়া মানে আমি ৰকেট মানে চৰকাৰী এই ওপৰত কি বোমা তৰা বোমা লগাব ষ্টাৰ্ট কৰিছে আৰু চাই লওক 1 2 3 গো তৰা বোমা গাইছ এনেকুৱা চাউণ্ড লাগে আমাক মার লাইল স্টার্ট 1 2 3 4 উপরতে ভাত ফাইনালি
এতিয়া মানে বোমা চমা ফুটালোঁ, আপোনালোকক কি কৰিলোঁ আজি দেৱালীৰ দিনা কি কৰা নাই দেখালোঁ। মানে যোৱাবাৰ যেনেকুৱা আছিল মানে বৰষুণে মানে চেছ কৰি দিছিল ন গাইছ, এইবাৰ সেনেকুৱা নহ'ল। মানে যোৱাবাৰতো বৰষুণ মাৰি কিনে কি অৱস্থা হৈছে আপোনালোকক দেখাইছোঁৱে, আৰু মোৰ আগৰ ব্লগটোততো গম পাইছে। আৰু এইবাৰ পূৰা ধামাকা কৰি দিছোঁ গাইছ। আৰু এতিয়া বোমা চমা মাৰিলোঁ, শেষ কৰি দিলোঁ। আৰু এতিয়া লাইট মানে যিবিলাক লাইট চাইট লগাইছিলোঁ সেইবিলাক উলিয়াই লৈ আহিলোঁ মানে। আৰু এতিয়া ঘৰত থলোঁ, এতিয়া ভাত চাত খালোঁ গাইছ। খাই আৰু এতিয়া মানে মই আগৰ মোবাইলটো বেয়া হ'ল ন, এতিয়া নতুন মোবাইল এটা ল'লোঁ। এতিয়া ডেইলি ব্লগ বনাবৰ কাৰণে এতিয়া মই ট্ৰাই কৰিম। আৰু কেমেৰা অলপ ভাল চাই লৈছোঁ ন গাইছ, আপোনালোককতো হেৰি দিব লাগিব ন, সেইকাৰণে কেমেৰা অলপ ভাল চাই লৈছোঁ। আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰিব গাইছ, মানে আগুৱাই লৈ যোৱাৰ কাৰণে, তেতিয়া মই অলপ উৎসাহ পাম মানে এনেকুৱা সদায় মানে ব্লগ দিয়াৰ কাৰণে। চ' সেইকাৰণে আপোনালোকে কেনেকুৱা কণ্টেণ্ট লাগে মানে সেনেকুৱা আপোনালোকে কমেণ্ট কৰিব, যদি মই পাৰোঁ ভালকৈ দি যাম। আৰু আপোনালোকে অলপ ছাপোৰ্ট কৰি যাব গাইছ। তে ভিডিঅ'টো এইখিনিয়ে আছিল, আহিলোঁ এতিয়া মানে ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব ল'লোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব।